বৰলুইতখন বৈ যায় অসমীয়া সংস্কৃতিৰ প্ৰতীক ৰূপে চিৰপ্ৰবাহিত শুক্লবস্ত্ৰ পৰিহিত ব্ৰহ্মপুত্ৰ। লুইতৰ এক স্বৰ্ণীল সংস্কৃতিৰ সাক্ষ্য বহন কৰি গৌৰৱেৰে আছে প্ৰকৃতিৰ জীয়াৰী মাজুলী। হয়, মাজুলী এতিয়া উন্মনা। শস্য শ্যামলা মাজুলীৰ সোণোৱালী লখিমীৰে সকলোৰে ভঁৰাল জিলিকি উঠিছে। হাজাৰ কৃষকৰ কেঁচা ঘামৰ টোপালত সেউজীয়া হোৱা শইচডৰাই সোণালী ৰূপ পালে। সেয়েহে শইচেৰে নদন বদন হৈ মাজুলীয়ে লৈ আনিছে এতিয়া ভোগৰ বতৰা। নঙলা মুখত সাদৰৰ ভোগালী বিহু। সকলোৰে আশা উৰুকাৰ নিশা ভেলাঘৰত একেলগে এসাঁজ খাব। ঘৰে ঘৰে বিবিধ পিঠাৰ আখল। ঢেঁকীৰ শব্দই ক্ৰমশ উন্মনা কৰিছে প্ৰকৃতিৰ জীয়াৰীক। এয়াই আমাৰ সপোনৰ মাজুলী, মাজুলীৰ ভোগালী।
কোনে কয় আজিৰ প্ৰজন্মই নিজৰ সংস্কৃতিৰ পৰিৱৰ্তে পশ্চিমীয়া সংস্কৃতিক অনুকৰণ কৰে? কোনে কয় বিশ্বায়নৰ ধামখুমীয়াত যুৱ প্ৰজন্মই পিঠা পনাৰ পৰিৱৰ্তে ৰেস্তোৰাঁৰ পিজ্জা বাৰ্গাৰত বিভোৰ বুলি? এবাৰ আহক মাজুলীলৈ, দেখা পাব কেনেদৰে বিশ্বায়ন, মূল্যবোধৰ সংকট তথা আত্মকেন্দ্ৰিকতাই ধূসৰ কৰা সমাজখনত মাজুলীয়ে ব্যতিক্ৰমভাৱে ধৰি ৰাখিছে অসমৰ সাতাম বৰষীয়া ঐতিহ্য। এয়াই আমাৰ মাজুলী, সেউজ সোণোৱালী মাজুলী।